আজি আকৌ এটা সুখৰ দিন, তাৰে এটা ভিডিঅ' লৈ মই আপোনালোকলৈ আগবঢ়াইছোঁ। আজি আকৌ মোৰ মনটো বহুত ভাল লাগি আছে, মানে আজি মোৰ অকল খোৱাহে দিন। শিৱসাগৰৰ পুখুৰী পাৰে পাৰে খাইছোঁ, বৈছোঁ আৰু কি যে কৰিছোঁ, মানে মই আপোনালোকক বুজাব নোৱাৰোঁ মই যে আজি কিমান সুখী। ৰ'বচোন ৰ'ব, আপোনালোকক আকৌ মই কাৰণটো কোৱা হোৱাই নাই নহয়। আজি কি জানে, ইউটিউব ফেমিলিখনে মোক ইমানখিনি মৰম দিব বুলি মই ভবাই নাছিলোঁ। কাৰণ আজি মোৰ 400 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। এটা কথা নহয়, কিছুমানে আকৌ ভাবিব এই অকণমান ছাবস্ক্ৰাইবাৰ লৈ ইমানেই হেপী নে? কাৰণ মোৰ কাৰণে এয়াই বহুত। আপোনালোকৰ ইমানখিনি মৰম পাবলৈ যে মই যোগ্য হৈছোঁ, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনালোকে কিন্তু নাভাবিব আকৌ এজনী আজি ইমানেই খাইছে। কাৰণটোতো মই ক'লোৱে কিহৰ কাৰণে খাইছোঁ, কিহৰ কাৰণে ফুৰিছোঁ। তাৰ পাছত আকৌ কি জানেনে? আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মন যায় ৰেষ্টুৰেণ্টত সোমাই এসাঁজ ধুনীয়াকৈ খালোঁ। শিৱসাগৰৰ ছোৱালী হৈ শিৱসাগৰত যদি মই ফুৰিবলৈ যাওঁ, মাৰ ঘৰলৈ নোযোৱাকৈ থাকিব পাৰিনে? সেইকাৰণে ভাবিলোঁ মাহঁতৰ ঘৰতো পাক এপাক মাৰি আহোঁ। বৰষুণত খোজকাঢ়ি যোৱা মজাই বেলেগ। ইফালে আকৌ ঘৰত দেখিছেনে পুৰা লমে লমে নুনি লাগি আছে। গছজোপা সৰু কিন্তু নুনি লাগি গোটেই ভৰ্তি হৈ আছে। বাৰু যি কি নহওক, আজিলৈ এৰিছোঁ দিয়কচোন। অন্য দামিনী ব্লগত আকৌ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই।